এখন জংঘলত টুনি আৰু টুনটুনি নামৰ দুই বাই ভনী বাস কৰিছিল। সিহঁতে সৰু থাকোঁতেই সিহঁতৰ পিতৃ মাতৃ ঢুকাইছিল। এই অনাথ শিশু চৰাই দুটি বৰ কষ্টেৰে দিন পাৰ কৰিছিল। কেতিয়াবা খাই কেতিয়াবা নোখোৱাকৈ তেওঁলোকৰ দিন আৰু ৰাতি একেধৰণে পাৰ হৈছিল। এদিনাখন টুনটুনিৰ বৰ ভোক লাগিছিল। ভোক সহ্য কৰিব নোৱাৰি তাই বাইদেউক ক'লে, বাইদেউ, মোৰ বৰ ভোক লাগিছে। ব'লা না কোনোবা চৰাইৰ পৰা কিবা এটা খুজি মাগি লৈ আহোঁ। মই এতিয়া ভোক সহ্য কৰিব পৰা নাই। ঠিক আছে, ব'লা যাই চাওঁ। সিহঁতে ৰাস্তাৰে গৈ থাকোঁতে এটা ফলৰ দোকান দেখা পালে। লাগে আপেল, কাশ্মীৰী আপেল, মিঠা মিঠা আপেল। সিহঁতে দেখা পালে যে এটা ক'লা কাউৰীয়ে আপেল বিক্ৰী কৰি আছে। বাইদেউ, মই আপেল খাম, মোক এটা আপেল আনি দিয়া। আৰে ভণ্টি, মই তোক এতিয়া কেনেকে আপেল কিনি দিওঁ? মোৰ ওচৰততো পইচাও নাই যে সেই কাউৰীক পইচা দি তোমাক আপেল আনি দিম। তুমিতো জানাই। দিদি, মোৰ কাৰণে একবাৰ প্লিজ কাউৰীৰ ওচৰত এটা আপেল বিচাৰি চোৱা, দিব পাৰে। আচ্ছা ঠিক আছে, তুমি কৈছা যিহেতু এবাৰ বিচাৰি চাওঁ। টুনিয়ে কাউৰীৰ ওচৰলৈ গৈ ভণ্টিৰ কাৰণে এটা আপেল বিচাৰিব ধৰিলে। আৰে কাউৰী ভাই, মোক এটা আপেল দিয়া না ভণ্টিৰ বাবে। কাউৰীয়ে তাইক এটি আপেল দি ক'লে, ঠিক আছে বাইদেউ, এয়া লওক, এটা আপেল 10 টকা। বহুত মিঠা আপেল, মই কাশ্মীৰৰ বাগানৰ পৰা তাজা তাজা ছিঙি আনিছোঁ একেবাৰে। কিন্তু দাদা, আমাৰ ওচৰত পইচা নাই, আমি একেবাৰে গৰীব, গতিকে এনেই আমাক এটা আপেল দিবা। এনেদৰে কৈ টুনি আৰু টুনটুনিয়ে তাৰ পৰা যাবলৈ ওলাল। কাউৰীক সিহঁতক চাই বৰ দয়া লাগিল। কাউৰীয়ে সিহঁতক মাতি আনি এটা আপেল দি দিলে। টুনি আৰু টুনটুনি দুই ভাই ভনী আনন্দ মনেৰে আপেলখন লৈ সিহঁতে ঘৰলৈ উভতি আহিল। টুনটুনিয়ে আপেলটো নোখোৱা দেখি টুনি আচৰিত হ'ল আৰু সুধিলে, কি হ'ল টুনটুনি, তুমি এই আপেলটো খোৱা নাই যে? তোমাৰ বহুত ভোক লাগিছে বুলি কৈছিলা এতিয়া। বাইদেউ, মই এটা কথা ভাবিছোঁ, এই আপেলটো আমি নাখাই যদি আমাৰ এই ঘৰৰ পিছফালে থকা সেই ঠাইখিনিত যদি পুতি দিওঁ, তাতে বহুত আপেল ধৰিব। তেতিয়া আমি ইচ্ছামতে খাবও পাৰিম আৰু প্ৰয়োজনত আমি বিক্ৰী কৰি আমাৰ সমস্যা সমাধান কৰিব পাৰিম। আৰে পাগলী, তুমি ইমান বুজিব পৰা হৈছা? এইবিলাক কাহিনীত ভাল লাগে, বাস্তৱত নহয়। তুমি এইবিলাক চিন্তা বাদ দিয়া, সেই আপেলটো খাই লোৱাচোন। টুনটুনিয়ে টুনিৰ কোনো কথাই নুশুনিল। সি আপেলটো লৈ ঘৰৰ পিছফালে থকা বাগিচালৈ গ'ল। তাতে মাটি খান্দি আপেলটো তাতে পুতি দিলে। পিছদিনাখন ৰাতিপুৱা যেতিয়া সিহঁতে সেই বাগিচাখনলৈ গ'ল আৰু দেখিলে যে তাতে এটা ডাঙৰ আপেল গছ গজিছে আৰু সেই গছত বহুত আপেল ধৰি পকি আছে। সিহঁতৰ আনন্দৰ সীমা পাৰ হৈ গ'ল। বাইদেউ চাওক, আমাৰ আপেল গছত কিমান ডাঙৰ ডাঙৰ আপেল ধৰিছে। এতিয়া আমি মজা মজাই খাব পাৰিম, বিক্ৰীও কৰিব পাৰিম। দুয়োজনে আনন্দ মনেৰে পেট ভৰাই সেই আপেল খালে আৰু বাচি ৰোৱা আপেল কেইটা বজাৰলৈ বিক্ৰী কৰিবলৈ নিলে। সিহঁতে আপেলবোৰ বিক্ৰী কৰি যেতিয়া ঘৰলৈ আহিল, দেখা পালে যে ঘৰ মালিকে ঘৰৰ ভিতৰৰ পৰা সকলো বস্তু বাহিৰলৈ উলিয়াই দিছে। আৰে মালিক মহোদয়, আপুনি আমাৰ বস্তুবিলাক ঘৰৰ পৰা বাহিৰলৈ কিয় উলিয়াই দিছে? আৰে টুনি, আজি 3 মাহ হৈ গ'ল তোমালোকে ঘৰ ভাড়াই দিয়া নাই। তোমালোকৰ মা দেউতাতো এতিয়া নাইয়ে, গতিকে মোৰ ঘৰ ভাড়া কোনে দিব? সেয়ে তোমালোকেও দিব নোৱাৰা, গতিকে মই ঘৰৰ পৰা উলিয়াই দিছোঁ, তোমালোকে গুচি যোৱা। সিহঁত দুয়ো কান্দি কান্দি ঘৰৰ পৰা ওলাই গ'ল। সিহঁতে নিজে বোৱা সেই আপেল গছজোপাৰ ওপৰত বহি বহি কান্দি কান্দি ভাবিবলৈ ধৰিলে, আমি এতিয়া ক'লৈ যাম? কোনে আমাক আশ্ৰয় দিব? সিহঁতৰ দুখে পাচিয়ে নধৰা হ'ল। হঠাৎ সিহঁতে শুনিবলৈ পালে, আৰে টুনি আৰু টুনটুনি, তোমালোকে চিন্তা নকৰিবা, মই জিন। তোমালোকে যে এই গছজোপা গজাইছা, ইয়াৰ কাৰণে মই মুক্তি পাইছোঁ।
গতিকে মই তোমালোকক এটি যাদুকৰী ঘৰ দিম আৰু তাতে তোমালোকে আনন্দ মনেৰে থাকিবা, তাৰ পৰা কোনেও ওলাব নোৱাৰে। এই কথা শুনি সিহঁতে বৰ আনন্দ পালে আৰু জিনটোৱে সিহঁতক এটা ঘৰ নিৰ্মাণ কৰি দিলে। সেই ঘৰত সিহঁতে সুখে সন্তোষে থাকিবলৈ ধৰিলে। কাহিনীটো কেনেকুৱা লাগিল লাইক দি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আপোনাৰ এটা মন্তব্যই আমাক নতুন সৃষ্টি কৰাত অৰিহণা যোগায়। এনেদৰৰ কাহিনী পাবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থ'ব।